হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। আৰু আজি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ। যিহেতু এপ্ৰিল সোমালে, তো এপ্ৰিলত টপ ৰিলিজ কি কোনদিনা হ'ব সেইটোৰ বিষয় লৈ আজি মোৰ ভিডিঅ'টো। এপ্ৰিলত টোটেল 15টা মুভি ৰিলিজ হ'ব, হলিউড আৰু বলিউড মিলাই। ঠিক আছে। ফাৰ্ষ্ট এপ্ৰিল 5 তাৰিখে 3টা মুভি ৰিলিজ হৈ আছে থিয়েটাৰত। প্ৰথমটো হ'ল আপোনাৰ কি কয় ফেমিলি ষ্টাৰ যোনটো তেলেগু মুভি হয়, তাত বিজয় দেৱৰকোণ্ডা আৰু মৃণাল ঠাকুৰ আছে। ছেকেণ্ডটো হ'ল মেংকি মেন। যদি আমাৰ ইয়াত ডিব্ৰুগড়ত লাগে তো মই নিশ্চয় চাব যাম। মই বহুত এক্সাইটেড হৈ আছোঁ আৰু ইগাৰলি ৱেইটিং সেই মুভিটোৰ কাৰণে। দেৱ পাটেলৰ ডাইৰেক্টৰ আৰু নিজে লিড এক্টৰ আছে। মই সেই মুভিটোলৈ বহুত ৱেইট কৰি আছোঁ। তাৰপিছত আপোনাৰ এতিয়া 3 নম্বৰটো হয় যিটো দোকান বুলি, সেইটো বলিউড মুভিয়ে হয়। সেইটো আপোনাৰ মিমি নিচিনা লাগিছে, যিহেতু আপুনি ট্ৰেইলাৰটো চাব পাৰে। প্ৰথম এতিয়া 5 এপ্ৰিলত এই 3টা মুভিলৈ মই ৰৈ আছোঁ চাবলৈ। তাৰপিছত 10 এপ্ৰিল যিহেতু ঈদ আছে, ঈদত 2টা মুভি ৰিলিজ হ'ব বলিউডৰে, আৰু বহুত ডাঙৰ ক্লেছ হ'ব। বাৰে মিয়া ছোটে মিয়া, ডাইৰেক্টেড বাই আলী আব্বাছ, চবে গম পায়। আৰু তাৰ লিড এক্টৰ আপোনাৰ অক্ষয় কুমাৰ আৰু আমাৰ টাইগাৰ শ্ৰফ। আৰু লগতে তাৰপিছত মৈদান অজয় দেৱগনৰ, সেইটো এটা স্পৰ্টছ ড্ৰামা মুভি। তো ঈদত আপুনি কোনটো মুভিৰ কাৰণে বেছি এক্সাইটেড আছে জনাব, মইতো দুটাই চাম। তাৰপিছত 12 এপ্ৰিলত প্ৰথমে নেটফ্লিক্সত ৰিলিজ হ'ব আমাৰ চিম চংকিলা, ডাইৰেক্টেড বাই ইমতিয়াজ আলী। এইটো এটা হেৰি হয়, পাঞ্জাবী ছিংগাৰৰ ওপৰত এইটো বায়'পিক নিচিনা হয়। সেইটো আপোনাৰ OTT ৰিলিজ হ'ব নেটফ্লিক্সত। আৰু এটা ৰিলিজ হৈছে 12 তাৰিখে, সেইটো থিয়েটাৰত, চিভিল ৱাৰ বুলি। সেইটো হলিউড মুভি হয়। হোপ কৰোঁ এইটো লাগিব চাগে আমাৰ ইয়াত, বাট আশা কমে আছে লগাটো। তাৰপিছত আপোনাৰ 19 এপ্ৰিলত টোটেল 6টা মুভি ৰিলিজ হ'ব, 5টা মুভি থিয়েটাৰত আৰু এটা OTTত। প্ৰথম OTTত হ'ব আপোনাৰ ৰেবেল মুন পাৰ্ট 1 যদি চাইছে তাৰ চিকুৱেল আহি আছে, ৰেবেল মুন পাৰ্ট 2 বুলি নেটফ্লিক্সত ৰিলিজ হ'ব। তাৰপিছত থিয়েটাৰত টোটেল 5টা মুভি লাগিব। প্ৰথমটো হয় LSD লাভ ছেক্স ধোকা পাৰ্ট 2। পাৰ্ট 1টো বহুত বছৰ হ'ল, 2009 নে 10ত ওলাইছিলে, তাৰে চিকুৱেল। তাৰপিছত তাৰ লগত ৰিলিজ আছে দো অৰ দো প্যাৰ। তাত মেইন লিড আছে আপোনাৰ প্ৰতীক গান্ধী, আৰু কি নাম আছিলে, ইলিয়ানা ডিক্ৰুজ আৰু বিদ্যা বালান আৰু চেমুৱেল চাউথৰ এটা এক্টৰ। তাৰপিছত আপোনাৰ হলিউড মুভি লাগিব ঘোষ্টবাষ্টাৰ ফ্ৰজেন। সেইটো মই বাকী আগৰ দুটা চাইছোঁ, সেইটো কাৰণে ইমান এক্সাইটেড নহয়, খালি চাম আৰু। তাৰপিছত আপোনাৰ দ্য মিনিষ্ট্ৰি অফ আনজেণ্টেলমেন ৱাৰফেয়াৰ, ডাইৰেক্টেড বাই গাই ৰিচি। এখন গাই ৰিচিৰ মুভিবোৰ চাইছে যদি তাৰ মুভি গম পায়, একদম বঢ়িয়া থাকে। যদি এইটো লাগে ভাল কথা। আৰু এপ্ৰিল চাগে এইকেইটা মুভিজ লৈ চব শেষ হ'ব। আপোনালোকে কোনকেইটা মুভি চাবলৈ বেছি এক্সাইটেড হৈছে কমেণ্টত জনাব, আৰু কোনটো ৰিভিউ আপোনালোকক লাগে জনাব। সেয়াই, বাকী টেক কেয়াৰ, গুড বাই। আৰু কিবা মই নতুন চিৰিজ মুভিজ কিবা আপোনালোকে যদি ছাজেষ্ট কৰিব বিচাৰে কমেণ্টত জনাব, মই সেইটো চাই মেলি আপোনাৰ আগত ৰিভিউটো ৰাখিম। থেংক ইউ, টেক কেয়াৰ, বাই বাই।